মান কিতাপ চাম আৰু কিন্তু পাৰা হৈছোৱে অলপ মোবাইলকে খেলো নেকি দেউতা আহিলেও দিগদাৰ আছে মনে মনে চাব লাগিব মোৰ লগটো চোন অনলাইন আছে Hey, LPG. Hey, LPG. अच्छा तेरा का क्या मूल्य नहीं की खबर रा ये मारवाई न जने नु उबरा सर धर इनका मारे नहीं की रा अरे ए मोक्सा ए তোর কানে মূল্য স্যার কি হব এই লকডাউনে ভিক্ষাৰী মানে দিলে মানে কি যে কৰিম চলিকেও পঢ়াব লাগে এইফালে ঘৰৰো আছে কি যে কৰোঁ ভুলিৰ আছো না মানে চলি পঢ়ছি না কি কৰছি চাই হল কি কৰিছা দেউতা মানে অলপমান চাইছো ৰ মোবাইলটো যেটা পৰ এগুলা বাদ দি গম পাইছা না পঢ়ালে এগুলা টেনচন বাদ দি সারে মুদবা গৈছি তো এনে অলপমান চাইছো সারে মুদবা যা তুই হে কর সারে মুদবা কিছু ভালে হইছি তো কিতামান অলপ চাই লও কত কি হইছি অলপমান হে লাইছো দে দেউতা দে হ'ব দে মই আজ ভিতৰত আছো কিন্তু ইলা মোবাইলটো দেখালা হ'ব দে চাই আছো কিন্তু মই তো তুই চলি ভাত খাই মাইৰে ভাত আজি দিহি দেউতা গৈ আছো ৰ মই অলপ অনলাইন ক্লাছ কৰি ল অলপ আছে আৰু এ দেউতা দল মাটিয়ে থাকিছে শান্তি নাই খেলিবৰ কাৰণে ৰ ভাত খাওয়া তুমি দিছানে আইবা নাই যে আর মোবাইলে ধরা নাই তো চাই কি হচ্ছে কি নাই লিবিকক লগা লিবিকক এইবিলাক খেলবাই মন নাযায় কি কৰি আছা তই হা দেউতা মানে তই এইগুলা কি মানে হা পঢ়বাই এই ক'ত থাকা তই হা দিনে ৰাতি হা মায়েৰে তাৰ মানে এনাই দিলে 15 পেৰে লোন মহান লৈ এই পইচা মহান এই লকডাউনত এনে নহয় আজি চলবাকে মানুহৰ তোক দিলো পঢ়াৰ কাৰণে ই তই বৰবাদ কৰি মেলি মোক হয় কি কৰি দুইবাৰ তো খেল করলি এইবার না কি করবি রিজাল্ট তো অলছি আর আর জিবার আগত তো তোর কপাল তো নিজে খাবি থাক কি হইরে কি হ্যাঁ খবর কি খবর কি কবি আর ঘরতেই সিলবা নরো কাজ দেউতা আতা বাইত থেকে গো যাও অলপ চাই বল খেলে কি খেলি আছা পাবজি কে খেলি रो অলপ যাও ক্রিকেট খেলো ক'ত ক্ৰিকেট খেলবা যায় এনে পাবজি আৰু ফ্ৰী ফায়াৰ দি ক্ৰিকেট খেলবা যায় নেকি ৰিক্সা আমাৰ মোবাইল ৰিক্সা 10000ত দিছি 10000ত ভাল দে আমাক আৰু ক'ত দিব মোবাইল কিয়া লোক খুজিবি মাৰে মোটাৰে খুজিবি এই মাৰে যাও ক্রিকেট খেলো এ না যা তন্তে আৰু প্লেয়াৰ হবি যা ক্ৰিকেটৰ একদম মাৰে ওই থাক যা ক'ৰ পৰা আহি পায় দে ঘৰততো এনে দিগদাৰ হৈছে খেলিবাও শান্তি নাপায় তোমাৰ দেখিছো ওই কি হইছে রে এই মার ওই পাগলে মার পাগলে হইছে রে এই মার আবে মার না মার এই মার মার ওই মুরছে ও বুড়া ওটা কোন রে এদিকে পাগলে ধরে আছে ও এ কিলো কোন নি আচ্ছা আম দাঁড়িয়ে আছে কি বা হলা রু यार পুরো এক বান্ধি ভালো বনি বান
মোবাইল এই মোবাইলটোৱে চফা কৰি গ'লা মানে কি যে ক'ব অনলাইন ক্লাছৰ নামত মানে আৰু মোবাইলটো দিলোঁ পঢ়িব বুলি চলি কৰিছে কি কৰিম এতিয়া পুৰা এনেকৈ থাকিলে নহ'ব আৰু মেডিকেলতে লৈ যোৱা ভাল হ'ব তাকেতো ভাবিছোঁ মেডিকেলকে লৈ যাব লাগিব নহ'লে আৰু উপায়টো নাই চলিয়া দেখো ভিতৰত কি ক'ম মানে ল'ৰাটো কি হৈছে এই নহ'ব দিয়ক আৰু এই অনলাইন ক্লাছ কৰাৰ কাৰণে মোবাইল এটা আনি দিছিলোঁ এই মোবাইলটো লগাই দেখিছোঁ দেই মোবাইল দেখিলে পাগল হৈ যায় মানে কি হৈছে আপোনাৰ অনলাইন ক্লাছৰ কাৰণে মই এটা মোবাইল দিছিলোঁ এতিয়া মানে ক'ত ক্লাছ কৰিব এই পাবজি ফ্ৰী ফায়াৰ এইবিলাক খেলি মানে পাগল হৈ গৈছে অৱস্থা বহাচোন ল'ৰাটো কি হৈছে আপুনি ভালদৰে কওকচোন মানে অনলাইন ক্লাছৰ কৰিবৰ কাৰণে এই মোবাইল এটা দিছিলোঁ এতিয়া মোবাইলটো দি অনলাইন ক্লাছ কৰিব দিছোঁ এই ক'ত অনলাইন ক্লাছ কৰিব পাবজি নাই ফ্ৰী ফায়াৰ খেলি মানে একদম মানে মগজু বেয়া কিবা চিকিৎসা আছে নেকি আজিকালি ডেকা ল'ৰাবিলাকৰ কি যে হৈছে এনেকুৱা অৱস্থা চোৱাচোন কি হৈছে ল'ৰাটো চাওঁ কি হৈছে বাবু এনেকুৱা ৰোগীৰ সুস্থ হ'বলৈ সময় লাগিব সুস্থ হ'ব আগৰ দৰে হ'ব তেওঁ কিন্তু আৰু কিমান দিন সময় লাগে আমি সঠিককৈ ক'ব নোৱাৰোঁ কি কৰিব আপোনাৰ ইয়াত ঘৰতে ঘৰতে ৰাখিব পাৰিব আমাৰ ফালৰ পৰা আপোনালোক ইনজেকশ্যন দিম দৰৱ পাতি দিম আপুনি সময়ে ল'ব লাগিব নিশ্চয় আপোনাৰ ল'ৰাটো ঠিক হৈ উঠিব তেওঁৰ মানে এইটো মোবাইলৰ পৰা যিটো বেমাৰ মানে মানুহৰ যিটো এফেক্ট কৰে তাৰ পৰাই হৈছে তেওঁ এইটো বেমাৰ আপোনালোকে নিশ্চয় এইয়া যিটো শৰীৰ চৰ্চা হয় আমি ফিল্ডত গৈ যিটো শৰীৰ চৰ্চা কৰোঁ বৰ্তমান সময়ত আমাৰ ল'ৰা ছোৱালীবিলাকে এইবিলাক পাহৰি গৈছে আৰু এইবোৰ আজিকালি মানে মোবাইলতে ব্যস্ত সকলো যে বাহিৰত যে খেলা ধূলা কৰিব লাগে এইবিলাকৰ কোনো গুৰুত্ব নাই সেইকাৰণে আজিকালি মানে এনেকুৱা মানসিক ৰোগত ৰোগাক্ৰান্ত হৈছে আমি নিশ্চয় সহায় কৰিম আপোনাৰ ল'ৰা যদি আমি ঠিক কৰিব পাৰোঁ বা আপোনাৰ লগত যদি সহায় কৰিব পাৰোঁ আমাৰ নিশ্চয় ভাল হ'ব বা আমি নিশ্চয় সুখী হ'ম ঠিক আছে আপুনি এতিয়া তেওঁক কেতিয়াবা দৰৱ পাতি লিখি দিওঁ আপুনি লৈ যাওক আৰু খোৱাবহি কেইটা মই সময়ে গৈ তেওঁক ইনজেকশ্যন দিম ঠিক আছে দিয়া হাই ফ্ৰেণ্ডছ আজি আমি এই ভিডিঅ'টোৰ দ্বাৰা অৰ্থাৎ মোবাইল এফেক্টৰ বিষয়ে আমি আজি অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ আচলতে বৰ্তমান সময়ত লকডাউনৰ সময়ত আচলতে যিটো অনলাইন ক্লাছৰ নামতনো কি চলিছে আচলতে আমি যিটো বন্ধন গোটৰ লোনেই হওক বা তেনেকুৱা মা দেউতাকে ইমান কষ্ট কৰি মোবাইল কিনি দিছে ল'ৰা ছোৱালীনো কেনেকৈ ইউজ কৰিছে সেইটো আচলতে অভিভাৱকে চকু দিয়াটো আমাৰ নিতান্তই প্ৰয়োজন কিন্তু আমাৰ গাৰ্জেণ্টে সেইটো নাভাবে যে আমাৰ ল'ৰা ছোৱালী নিশ্চয় পঢ়ি আছে বা পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে কিন্তু আচলতে তেনেকুৱা একো নাই কিছুমান ল'ৰা ছোৱালীয়ে কৰিছে কিন্তু 60%হে কৰিছে আচলতে তাৰে 40% যদি চাব যাওঁ তেওঁলোকে আচলতে গেম খেলিয়ে হওক বা তেনেকুৱা টিকটকেই হওক তেনেকুৱা কামতে আচলতে ইউজ কৰিছে আমি সেইখিনি কথা গুৰুত্ব দিয়াটো উচিত এনেকুৱা ধৰণৰ আমি ভিডিঅ' নিশ্চয় বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক অনুপ্ৰাণিত কৰিলে আমি নিশ্চয় খুবেই আনন্দিত হওঁ আৰু নতুন নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পাৰ্ট 2 অতি সোনকালে আহিব যদি আপোনালোকে মৰম দিয়ে সঁহাৰি দিয়ে আৰু এনেকৈ আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম এই মানে ভিডিঅ'টোত কোনে কোনেনো সহায় কৰিলে বা কোনে কোনে অংগী ভংগী কৰিলে আমি চিনাকি কৰিবলৈ চেষ্টা কৰিছোঁ এয়া প্ৰাঞ্জল কলিতা আৰু এয়া ৰিকিব বড়ো আজি ভাল অভিনয় কৰিছে আৰু এয়া দিব্যজ্যোতি দাস আৰু আমি আচলতে নিউ ইউটিউবাৰ হয় আমি নতুনকৈ আচলতে এই ভিডিঅ' কৰা ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ চেনেলটোৰ নাম সুৰজ অসম মিক্সাৰ আৰু এই চেনেলটো যদি আপোনালোকে চাই ভাল পাইছে ভিডিঅ'বিলাক নিশ্চয় ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব
আৰু আমাক তেনেকৈ অনুপ্ৰাণিত কৰি গ'লে আমি নিশ্চয় নতুন নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু যদি এই ভিডিঅ' বনাওঁতে কিবা যদি ভুল ভ্ৰান্তি হৈছে আমাক আঙুলিয়াই দিব বুলি আশা কৰিছোঁ আমি নিশ্চয় এয়া ভুল শুধৰণি কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় আই অসম